নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম FAAMC তথা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত 2017 চনত ওলোৱা ভেকেঞ্চিসমূহৰ ৰিজাল্টৰ বিষয়ে। হয় বন্ধুসকল, আৰু এক্সামটো হৈছিলে আপোনালোকৰ 2017 চনত হৈছিলে আৰু ইয়াৰে এক্সামটো ঘোষণা কৰিছে অৰ্থাৎ এনাউন্স কৰিছে। তাৰে বিষয়ত আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আৰু মোৰ ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু লগতে ঘণ্টা বটনটো দবাই দিব যাতে মই দিয়া আপডেটবিলাক আপুনি আগতীয়াকৈ লাভ কৰে। আমি প্ৰথমতে চাওঁ যে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটা, এইখন বৰপেটাত আছে। এছাম ৰিচেণ্টলি অফিচিয়েলি এনাউন্স দ্য ৰিটাৰ্ণ ৰিজাল্ট অফ পোষ্টকেইটা হ'ল আপোনালোকৰ লেবৰেটৰী এটেণ্ডেণ্ট এণ্ড একাউণ্টছ এছিষ্টেণ্ট। আৰু আপোনালোকৰ এইটো এডভাৰটাইজ নাম্বাৰ আছিলে 2017ত এই ভেকেঞ্চিসমূহ ওলাইছিলে। আৰু আপোনালোকৰ এতিয়া আছে পষ্টটো ক'লোৱে মই, অৰ্গেনাইজেশ্যনটো ক'লোঁ, আৰু আপোনালোকৰ টাইপ অফ ৰিজাল্ট, এইটো আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হৈছিলে আৰু অফলাইন হৈছিলে। আৰু এই ৰিজাল্টটো আপোনালোকে যদি চেক কৰিব বিচাৰে তেতিয়াহ'লে মই তলত ডেছক্ৰিপশ্যনত এই লেবৰেটৰী এটেণ্ডেণ্ট আৰু একাউণ্টছ এছিষ্টেণ্টৰ ৰোল নাম্বাৰবিলাকৰ সৈতে এখন লিষ্ট দি দিম। তাত গৈ আপুনি চেক কৰিব পাৰিব আপোনাৰ ৰোল নাম্বাৰ আহিছে নে নাই। আৰু যদি আপোনাৰ ৰোল নাম্বাৰ আহিছে তেতিয়াহ'লে আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। ইয়াতে দেখা পাইছে লেবৰেটৰী এটেণ্ডেণ্ট, এইটো ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব 11 ফেব্ৰুৱাৰী 10টা বজাত। 10টা বজাত আপুনি গৈ পাব লাগিব। তাৰপিছত আছে আপোনালোকৰ একাউণ্ট এছিষ্টেণ্ট, এইটোৰ হ'ব 12 ফেব্ৰুৱাৰী 10টা বজাৰ পৰা। আৰু এইটো ক'ত হ'ব আপোনালোকে ইয়াতে এড্ৰেছটো দিছে, অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটা। আপুনি এইটো অফিচলৈকে যাব লাগিব। তাত গৈ আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব পাৰিব। আৰু লগতে কি কি ডকুমেণ্টছ নিব লাগিব ইয়াতে লিখি দিছে। দ্য কেণ্ডিডেট আৰ ডাইৰেক্টেড টু এপিয়াৰ উইথ অল ৰিলেভেণ্ট ডকুমেণ্টছ লাইক এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যদি আছে, পাছ চাৰ্টিফিকেট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, মাৰ্কশ্বিট, আইডেণ্টিটি প্ৰুফ, এইবিলাক আপুনি লৈ যাব লাগিব। আৰু ইয়াতে দেখিছে ইউ মাষ্ট ব্ৰিং ইউৰ অৰিজিনেল এডমিট কাৰ্ড, আপোনাৰ অৰিজিনেল এডমিট কাৰ্ডখন লৈ যাব লাগিব। আৰু আপুনি যিমানবিলাক ডকুমেণ্টছ নিব তাৰ অৰিজিনেল কপি লৈ যাব লাগিব, জেৰক্স কৰি নিলে নহ'ব। হয় বন্ধুসকল, আৰু এই নটিফিকেশ্যনৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম আৰু ৰিজাল্টৰ ৰোল নাম্বাৰবিলাকো মই তলত ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ আপুনি চেক কৰিব পাৰিব। থেংক ইউ।